বন্ধু-বান্ধৱ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰ বৰ্তমান ভাল আজি পটককৈ জেগা এটুকুৰাত সোমাই দিলোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ জেগা টুকুৰা আৰু জেগা টুকুৰা ক'ত আছোঁ আপোনালোকে গম পাইছেনে বাৰু এইডোখৰ হৈছে আপোনাৰ চৰাইদেউ বুলি কয় এডোখৰত চৰাইদেউ পাহাৰত মানে মাটিৰ তলত এটা মন্দিৰ আছে মন্দিৰটো মানে আপোনালোকক এবাৰ দেখাম বুলি ভাবিলোঁ আৰু সোমোৱা মতলব নাছিলে ঘপককৈ সোমাই দিলোঁ ইয়াত আৰু সোমাই পেলাই আপোনালোকক অকণমান দেখাম বুলি ভাবিলোঁ মন্দিৰটো আৰু যিসকলে দেখা নাই এবাৰ চাব পাৰিব মন্দিৰটো মই দেখাই আছোঁ আৰু বেক কামেৰা দি পেলাই চাওকচোন মাটিৰ তলত এইটো মন্দিৰ এটা ওলাই আছিলে মন্দিৰটো আপোনালোকে যিসকলে দেখা নাই মই ভিডিঅ'টো কৰি দেখাই আছোঁ আৰু ভিতৰলৈ গৈ আছোঁ আপোনালোকক এবাৰ দেখাইছোঁ চাৰি স্কুৱাৰ দেখিছে নহয় এইবিলাক মাটি হয় আৰু তাৰ তলত এইটো খানন কাৰ্যত কৰোঁতে এইটো মাটিৰ তলত এইটো ওলাইছে বলক দেখাই আছোঁ ভিডিঅ'টো কৰি আৰু বৰষুণ দিছিলে মানে অলপ দেৰি আগত বৰষুণ দিয়াৰ কাৰণে অলপ পিছল হৈ আছিলে পিছল হোৱাৰ কাৰণে ইয়াত দেখিছে নহয় ভিতৰলৈ সোমাই গৈছোঁ লাহে লাহে আৰু দেখিছে পানী পৰি আছে আৰু ভিতৰৰ ভাগটো আপোনালোকক দেখাই আছোঁ এইটো চব ভিতৰৰ ভাগটো এনেকৈ ধৰণে ৰাখিছে আৰু এইটো ভিতৰত আৰু কিমান আছে নাজানো আন্ধাৰ হৈছে আৰু মন্দিৰটো আকৌ বাহিৰৰ পৰা দেখাই আছোঁ এইটো চাওকচোন মন্দিৰটো মাটিৰ তলত ওলাইছিলে এইটো মন্দিৰটো আৰু এইটো খনন কাৰ্য কৰোঁতে কিমান বছৰত এনেকৈ মাটিৰ তলত পোত খাই আছিলে ঠিকনা নাই এইটো মাটিৰ তলৰ পৰা এইটো ওলাইছে আৰু সেইকাৰণে মই ভিডিঅ'টো বনাই আপোনালোকক অকণমান দেখালোঁ আৰু চাওকচোন কেনেকুৱা লাগিছে এইটো চৰাইদেউত আছে পাহাৰটো চৰাইদেউ আৰু ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে আকাশখনে সৈতে আৰু ইমান ওখ ওখ মানে পাহাৰ হয় এইবিলাক আৰু চাৰি স্কুৱাৰ আছে এনেকুৱা পাহাৰবিলাক এইবিলাক চবফালে আছে আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু এতিয়া বৰ্তমান মানুহৰ দিনত তেনেকৈ অহা নাই জানুৱাৰী মাহত ইয়াত মানুহ অলপ বেছি হয় আৰু মই মানে আহিছিলোঁ বেলেগে ফালে কিন্তু ঘপককৈ মানে ইয়াত সোমাই দিলোঁ মই বেলেগৰ লগত আহিছিলোঁ আহোঁতে ক'লে পটককৈ সোমাই যাওঁ বুলি আৰু সেয়ে সোমাই দিলোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো মানে এই বস্তুটো দেখাওঁ সেই বুলিয়ে মানে ভিডিঅ'টো বনালোঁ আৰু কিবাকিবি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া সময়টো অলপ কম আছে মই বেলেগৰ লগত আহিছিলোঁ সেইকাৰণে মানে ভিডিঅ'টো অলপ কমকৈ বনাই দেখুৱালোঁ চাৰি স্কুৱাৰটো আপোনালোকক এইভাগে দেখাই আছোঁ আৰু দেখিছেনে ৰাস্তাটো এতিয়া একদম পিছল হৈ আছে মানে হেলাই পৰি আছে আৰু হেলাই পৰি থকাৰ কাৰণে মানে বস্তুটো একদম পিছল হৈ আছে একদম লাহে লাহে আহিবলগীয়া আছে তলত নামি আহোঁতে বস্তু মানে এনেকৈ ঢলীয়া টাইপৰ যে অলপ হেলাই পৰি আছে মানে অলপ দেৰি মানে বৰষুণ দি গৈছিলে বস্তুটো বৰষুণ দিয়াৰ কাৰণে এতিয়া পূৰা পিছল হৈ আছে মানে অলপ লাহে লাহে আহি আছে আপোনালোকক দেখাই আছোঁ আৰু ইয়াত এখন মানে আগৰ তেনে মাটিৰ তলতে মানে খান্দি পেলাই এখন নাও ওলাইছিলে নাওখনো আপোনালোকক এবাৰ দেখাই আছোঁ নাওখন আপোনালোকক এবাৰ দেখাই আছোঁ ৰ'ব সেইখন আপোনাৰ দেখিছেনে অকণমান মই আঁতৰৰ পৰা দেখাইছোঁ মই মানে সেইখন গেটেদি সোমাই নগ'লোঁ আৰু আঁতৰৰ পৰাই দেখাইছোঁ এখন লোহাৰৰ নাও এখন আছে তাত নাওখন মানে তেনেকৈ মাটিৰ তলৰ পৰাই ওলাইছিলে আৰু ইয়াত ধুনীয়াকৈ তেওঁ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে আৰু সেই বস্তুটো মই কেতিয়াবা আকৌ আহিলে আপোনালোকৰ ওচৰৰ পৰা দেখাম আৰু সেইটো চাইডে আৰু এখন বেলেগ গেট আছে সেই গেটখনেদি সোমায়ো সেইফালে আৰু কিবাকিবি চাবলগীয়া আপোনাৰ আছে কিন্তু এতিয়া বৰ্তমান আমি সিফালে নাযাওঁগৈ ইয়াৰ পৰাই দেখালোঁ আৰু সময়টো খুব কম সময় আৰু মই ভিডিঅ' কৰিম বুলি অহাই নাছিলোঁ এনেই মানে ঘপককৈ আহিলোঁ আহি পেলাই এতিয়া লোকৰ লগত অহাহে আহি পেলাই মই ভাবিলোঁ অকণমান যেতিয়া আহিলোঁ ভিডিঅ' কৰি দিওঁ আৰু ভিডিঅ' সেইখনকে আপোনালোকক দেখাইছোঁ মই যে কৈছিলোঁ মানে মই বেলেগৰ লগত আহিছোঁ বুলি বেলেগৰ মানে আপোনালোকক দেখাই আছোঁ এই দাদা বৌহঁতৰ লগত আহিছিলোঁ মই তেওঁলোকৰ ঘৰ মানে সাপেখাতিত হয় আৰু সাপেখাতিলৈ গৈছিলোঁ মানে সাপেখাতিৰ পৰা ঘূৰি আহোঁতে তেওঁলোক ক'লে পটককৈ ইয়াত সোমাই যাওঁ বুলি ছোৱালীজনীয়ে মানে সোমাওঁ ক'লে সেইকাৰণে সোমাই দিলোঁ আৰু সোমাই দিয়াৰ কাৰণে অকণমান ভিডিঅ' শ্বুট কৰিলোঁ ভিডিঅ' শ্বুট কৰি আপোনালোকক সেইখিনিকে দেখালোঁ আৰু নেক্সট আকৌ পিছত কেতিয়াবা আহিলে আপোনালোকক ভালকৈ দেখাম এতিয়া আজি ইমানেই দেখাইছোঁ পিছত ভালকৈ দেখাম বাৰু আজিলৈ ভিডিঅ'টো ইমানকণেই বাই বাই শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ নতুন ভিডিঅ' এটালৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ